আপোনাৰ লোকেশ্যনটো কৈ দিয়কচোন আপোনাৰ দোকানখনৰ। থানা ৰোড নাথ এণ্টাৰপ্ৰাইজ যোৰহাট। আচ্ছা, বৰ্তমান আছোঁ থানা ৰোডত মই এচি গেছটো কমি আছে মানে আমাৰ গাড়ীখনৰ, সেইকাৰণে চেক কৰাবলৈ আহিলোঁ। থানা ৰোডৰ এইখন দোকানত আমি আছোঁ। ৰ'ব মই ডিটেইলছকৈ আপোনালোকক দেখাই আছোঁ। নাথ এণ্টাৰপ্ৰাইজ হয় দোকানখনৰ নাম। ইয়াত লিখা আছে দেখিছে আপোনালোকে, কাৰ এচি গেছ চেঞ্জিং বুলি লিখা আছে। যদি এচি গেছ মানে ভৰাবলগীয়া হয়, ৰিফিল কৰিবলগীয়া হয়, এই দোকানখনলৈ আহিলে। এখন দোকান আছে আপোনালোকৰ থানা ৰোডত আছে, যোৰহাট টাউনত। তেতিয়াহ'লে কাৰতনো কিদৰে এচি গেছ ৰিফিল কৰা হয়, সম্পূৰ্ণ প্ৰচেছটো চাওঁ আহক। এতিয়া এচিটো কিমান আছে চেক কৰিছে ন? গেছটো কিমান আছে? কিমান আছে বৰ্তমান, ৰানিং হ'লে কিমান হ'ব, তাৰপিছত লাষ্ট কেতিয়া কৰিছে এইটো মই মানে অনুমানিক এটা আপোনাক কৈ দিব পাৰিম। একজেক্টটো ক'ব নোৱাৰিম। আৰু ইয়াৰ চেহেৰাটো চাই মোৰ লাগিছে লাষ্ট 5-6 বছৰ হয়তো গেছৰ কাম আপুনি কৰা নাই। হয়, কিনাৰ পৰা কৰাই নাই। মই এটা আইডিয়াত কৈছোঁ। গাড়ীৰ ভেলুৱেশ্যনটো আপুনি গম পাব। এতিয়া এনেকৈ মিটাৰ লগোৱা হয়, তাৰপিছত ইয়াত লিক নথকাৰ কাৰণে ইয়াত আপোনাৰ এটা প্ৰেছাৰ শ্ব' কৰিছে। এতিয়া চিষ্টেমটো আকৌ আপোনাক চলাবলৈ ক'ম। চলোৱাৰ পিছত ৰানিঙত কিমান আহে, এতিয়া তাৰ কিমানটো ড্ৰপ মানে ল' প্ৰেছাৰটো ৰানিং প্ৰেছাৰ কিমান ল' হৈছে এইটো চাব লাগিব। তাৰপিছত পাইপটো আমাৰ চাকচন লাইন, ডিচাৰ্জ লাইন দুটা লাইন থাকে। ডিচাৰ্জ লাইনটোত কম্প্ৰেছ কৰে, এইটো গৰম হয়, আৰু চাকচন লাইনটো আপোনাৰ ঠাণ্ডা হয়। এইটো ঠাণ্ডা ফিল কৰা নাই, আপুনি ভিতৰতো ঠাণ্ডা ফিল নকৰে। প্ৰচিডিউৰটো এইটো। তাৰপিছত ছেকেণ্ড ষ্টেপত এতিয়া আপুনি গাড়ী অন কৰক। এতিয়া গাড়ী হয় ঠিক আছে। এতিয়া গাড়ীটো ষ্টাৰ্ট কৰি এচিটো চলাই দিব লাগিব, তেতিয়াহে কিমান আছে কিমান নাই এইটো চেকিংটো কৰি আছে নহয়, তেতিয়া ওলাই যাব। আমাৰ প্ৰথম লগাওঁতে 80 মান আছিলে, চিষ্টেমটো অন কৰাৰ লগে লগে আপোনাৰ 30 মানত আহিব। এপ্ৰক্সিমেটলি মানে একদম একজেক্ট ক'ব নোৱাৰিম, 50 বিল' 50 আহিব। মানে গেছ নাই নথকাৰ কাৰণে আৰু প্ৰেছাৰ তললৈ আহিব। তেতিয়া আমি গেছ চাৰ্জ কৰি এতিয়া 15 চাৰ্জ থাকিব, ৰানিং প্ৰেছাৰ মানে চলি থাকে। অফ কৰিলে এইটো গৈ 110। কিন্তু ইমিডিয়েট ৰিয়েক্ট নকৰে। গেছটো যেতিয়া মুভমেণ্ট কৰিলেতো আপোনাৰ ৰখাৰ পিছত ষ্টেবল প্ৰেছাৰটো অলপ দেৰিকৈ দেখায়, কিন্তু দেখাব। আৰু এতিয়া আপুনি এইটো ল' প্ৰেছাৰ পাইপ দি ক'লোঁ, এইটো চব ঠাণ্ডা নাই। এতিয়া আপোনাক ক'লোঁ ঠাণ্ডা হ'লে ভিতৰত ঠাণ্ডা হ'ব। ইয়াত গৰম হৈ আছে নাই এই শকতডাল এই শকতডাল ঠাণ্ডা নাই নহয়। নাই এতিয়া গেছ টাইম ফ্ৰী কৰিম, তেতিয়া চাব এইটো পাইপডাল ঠাণ্ডা হৈ যাব ন, তেতিয়া ভিতৰতো ঠাণ্ডা হ'ব। আচ্ছা। এইডাল এতিয়া গৰম হৈ আছে কাৰণ আমাৰ এচি গেছটো নাই, সেইকাৰণে এচি গেছটো যেতিয়া ভৰাই দিয়া হ'ব এইডাল ঠাণ্ডা হৈ যাব, তেতিয়া আমি ভিতৰত ঠাণ্ডাটো পাই যাম। আপোনাৰ এইটো এতিয়া অফ কৰি দিয়ক। তাৰপিছত আমি ভেকুম কৰি কম্প্ৰেছাৰৰ এটা লুব্ৰিকেণ্ট আহে, সেইটো ফিল কৰি তাৰপিছত গেছ দিব লাগে। ডাইৰেক্ট দিলে কম্প্ৰেছাৰটো ইমান দিন চলিলেই। কিমান বছৰ, 8 বছৰ, 9 বছৰ, 10 বছৰ। 10 বছৰ চলি গ'ল। 10 বছৰ কম্প্ৰেছাৰ লুব্ৰিকেণ্ট অলপ হ'লেও বেয়া হয়। ফিল কৰি দিলে কম্প্ৰেছাৰ লাইফটো পাই যায়। এতিয়া বন্ধ কৰি দিম, ঠিক আছে। এয়া এতিয়া ভেকুৱাম ব্যৱহাৰ কৰি পেলাই পুৰণা গেছখিনি সম্পূৰ্ণভাৱে উলিয়াই পেলোৱা হৈছে। এইটো এমটি হৈ গ'ল ন, এইটো মাইনাছ হ'লে গ'ল নহয়। এতিয়া চাব এইটো মাইনাছ থকাৰ কাৰণে তেলটো টানি লৈ যাব, ভিতৰলৈ লৈ যাব। তেতিয়া ভিতৰত মাইনাছ হৈ আছে যে, তেলটো টানি লৈ গুচি যাব। গেছটো ভৰাব লাগিব, লৈ আহক। এটা এল্টাই আনিছে, আপোনালোকৰ বহুত ল'ব লাগিব। বহুত দিন মূৰে আহে, আহিলে চাৰ্জ কৰোঁ। এইটো কম্প্ৰেছাৰ অইল, গেছটো এইটো ন, এইটো হৈ গ'ল এচি গেছ। মানে এইটো ৱাৰ্লপুল মই ইউজ কৰোঁ। এইটো হ'ল গাড়ীত ইউজ কৰা গেছৰ নাম্বাৰ R134A। অকল এইটোৱে থাকিব কিছুমান কোম্পানীৰ কেনত। আচ্ছা। এইটো চব কেন মানে চব মানে গাড়ীৰ কাৰণে নহয় নেকি? R134A এইটো হ'ল গেছৰ এইটোতো কম্পজিশ্যনটো। এইটো গাড়ীত চবতে লাগিব, চব গাড়ীতে লাগিব। গাড়ীৰ কাৰণে স্পেচিয়েলি এইটো গেছ। আচ্ছা। ষ্টাৰ্ট দি আছোঁ চাৰিটো।
আপনি ইমিডিয়েট পাইপিং সিস্টেম লগে লগে আপনি এটা ডিফারেন্স এটা ঠাণ্ডা হৈ গৈছে এটা হয় 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 ইয়াত ৰিফিল কৰি থকা আছে এটা প্ৰচেছ চলি আছে কিমান সময় লাগে এনে হাই প্ৰেছাৰ দিয়া নহয় হয় হাৰ্ডলি 10 ছেকেণ্ডৰ ভিতৰত এই সিস্টেমটো মই ব্যাক অন কৰি দিছোঁ হয় মানে এই প্ৰেছাৰ পাইছে পুৰা টানিছে ইমিডিয়েট এটা খতম এতিয়া ভিডিঅ'ত দিয়ক ডিফাৰেন্সটো আপুনি গম পাব মতে চলাই আহিছিলোঁ ভিতৰত বহি চাইছোঁ বা ধুনীয়া লাগিছে এতিয়াহে এ চি চলোৱা নিচিনা লাগিছে নহ'লে অথনিৰ পৰা আহিছিলোঁ এ চি চলাই আহিছোঁ একদম সিজি আহিছোঁ এ চি চলাইছে নে নাই একো গমেই পোৱা নাছিলোঁ এতিয়া ভাল লাগিছে ৰুমৰ টেম্পাৰেচাৰ গাড়ী ৰুমটো সোমাই লগে গৰম পাই গ'লে এচি দিলে লাহে লাহে চাৰ্কুলেট কৰিব আৰু ভিতৰত যিমান পাৰে মেটবিলাক ক্লিয়াৰ ৰাখিব হয় তেতিয়া ডাষ্টটো কম হ'ব আপোনাৰ কাৰণেও ভাল হয় আৰু গাড়ীৰ কাৰণেও ভাল ঘামি গৈছে অলপ ঠাণ্ডা হৈছে কাৰণে মইশ্চাৰ হৈছে মানে চিন এইটোৱে নেকি মানে কুলিং ভিতৰত হ'লে বাহিৰত দিব সেইটো হ'ল ৰিজাল্ট নাই হয় ঘৰুৱা এ চি আপোনাৰ ঘৰত যি এ চি আছে হয় আউটলাইনটো চব অপেক্ষাটো ভালে থাকে আজ থাকে মানে ইয়াত মেকানিজমটো গাড়ী লগত দিবি ঘৰটো অলপ বেলেগ বেলেগ মানে মেইন ফাংচন একেই লুকছটো বেলেগ বেলেগ এতিয়া আমাৰ গাড়ীত এ চি গেছটো ভৰাই হৈ গ'ল বৰ বেছি সময় নালাগিল খুব বেছি 10 মিনিট লাগিলে আৰু গতিকেলৈ এয়া সামৰিছে এতিয়া কাম এয়া আমাৰ দেউতা হয় কেনেকুৱা পাইছা এতিয়া আহিব পা এতিয়া ভাল পাইছে বতাহটো আহিছে আপোনাৰ লোকেশ্যনটো কৈ দিয়কচোন আপোনাৰ দোকানখনৰ থানা ৰোড নাথ এণ্টাৰপ্ৰাইজ যোৰহাট আচ্ছা গতিকেলৈ দাদাই কৈ দিয়া এড্ৰেছলৈ আপোনালোকেও আহক নিজৰ গাড়ীখন শীতল কৰি তোলক নাম হৈ গ'ল নাথ এণ্টাৰপ্ৰাইজ গতিকেলৈ আজি মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে চাই লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব গতিকেলৈ আজিলৈ বাই বাই